আপোনালোকে ঘৰৰ বাৰীতে জাতিলাও খেতি কৰিব পাৰিব। জাতিলাও খেতি কৰিছে যদি আপোনালোকৰ জাতিলাওত কিছুমান পোক আহি কিনে আপোনাৰ জাতিলাওবিলাকত বিন্ধি দিয়ে। এনেকৈ ইয়াত বিন্ধি দিয়ে। বিন্ধি দিয়াৰ ফলত আপোনাৰ জাতিলাওবিলাক ক্ষতি হৈ যায়। তাৰ কাৰণে আপুনি এটা কাম কৰিব পাৰে। এটা দৰৱ আছে, সেইটো দৰৱটোৰ নাম হ'লগৈ আক্ৰষণ বুলি কয়। আপুনি ইয়াত এইটো এনেকৈ আক্ৰষণ বুলি কয়। অকল লাও গছতে নহয়, আপুনি দেখিছে জিকাটো লগাব পাৰে, তিয়ঁহ সকলোতে লগাব পাৰে। আপুনি এই আক্ৰষণটো আনি ইয়াত লগাই দিলে মানে এঠাইত আপুনি বান্ধি থ'লে, এইটো বান্ধি থ'লে আপুনি দেখিছে নহয়, এইবোৰ ভিতৰত কিমান পোক সোমাই গৈছে। এই ফুটা থাকে, এই ফুটাটোৱেদি চকলেট এপিচ আছে ইয়াৰ ভিতৰত মেডিচিন দিয়া, সেইটোৰ ভিতৰত সোমাই যায়। সোমাই ইয়াত পোকবোৰ সোমাই গৈ এই পোকবোৰ যিবোৰ এইটো পোকে যে আপোনাৰ বিন্ধে, এই পোকটো দেখিছে নহয়, এই পোকটো আপোনাৰ লাও গছবিলাক আপোনাৰ বিন্ধি দিয়াৰ ফলত আপোনাৰ গছবিলাকত লাওবিলাক আপোনাৰ বেয়া হৈ যায়। বেয়া হোৱাৰ ফলত আপুনি দেখিছে কিছুমান বেয়া হৈ যায়। বেয়া হোৱাৰ ফলত আপোনাৰ লাওবিলাকৰ অনিষ্ট কৰি পেলাই কম সময়তে লাওবিলাক গেলি যায়। সেইকাৰণে আপুনি এটা কাম কৰিব পাৰে, সেই আক্ৰষণ বুলি কোৱা দৰৱটোত লগাব পাৰে। মই 2 বিধ লাও লগাইছিলোঁ। এজোপা গছতে ঢেৰ লাও সজ দিছিলোঁ। এইটো আছিলে অলপ দীঘল লাও, থুপুকা জাতীয় লাও লগাইছোঁ। এইবোৰ লাও হৈছে, আপুনি চাওক ওপৰত দেখিছে থুপুকা জাতীয় লাও। এইবোৰ কলি পেলাইছে, দেখিছে ধুনীয়া কলি পেলাইছে। এই কলিবিলাকৰ কিছুমান এইবোৰ এটা এই পোকটো আহি কিনে বিন্ধি দিয়ে। বিন্ধি দিয়াৰ ফলত আপোনাৰ কি হৈ গৈ লাওবোৰ গেলি যায়। সেইটো কাৰণে আপুনি এই আক্ৰষণ বুলি কোৱা এই দৰৱটো লগত থ'ব পাৰে। সেইটো আনি থ'ব পাৰে, থ'লে ভাল হৈ থাকে। এইটো দেখিছে লাও কলি এবাৰ মোৰ অলপ মাৰিছে, দেখিছে ন লাওৰ। এইটো এটা লাও দেখিছে, লাও লাগিছে দেখিছে, কলি মাৰিছে, ধুনীয়া হৈছে লাওবোৰ। এইটো থুপুকা জাতীয় সচৰ মই লাও লগাইছোঁ। আৰু এটা দীঘল জাতীয় লাও আছে, দীঘল জাতীয় লাও লগাইছোঁ মই। এইবোৰ দীঘল জাতীয় লাও। এতিয়া বিশেষকৈ গৰম দিন অহাৰ লগে লগে লাও গছবিলাকত বিভিন্ন পোকে আপোনাৰ লাও গছবিলাকত অনিষ্ট কৰিব, লাওবিলাক আপোনাৰ বেয়া কৰি পেলাব। সেইটো কাৰণে আপুনি এটা কাম কৰিব লাগিব। দেখিছে এইখিনি কলি কেনেকুৱা ধুনীয়া কলি লাগিছে, দেখিছে। ইয়াত লাওটো আপুনি দেখিছে, এইটো মই এটা কলি এটা দেখাইছোঁ। এই লাওৰ কলিটোত দেখিছে আপুনি ক'তো পোকটোৱে বিন্ধা নাই। মানে আপুনি এই আক্ৰষণ বুলি দৰৱটো দিলে আপোনাৰ লাওবিলাকত পোক নপৰাকৈ আপুনি ছেফটি ৰখাব পাৰিব, কোনো নিবিন্ধাকৈ ৰখাব পাৰিব। বহুত ধুনীয়া হ'ব লাওবোৰ, দেখিছে ন লাওবোৰ, দেখিছে। লাওটো মই কোনো ৰাসায়নিক সাৰ বা দৰৱ একো নিদিয়াকৈ মই লাওটো লগাইছোঁ। অকল এই আক্ৰষণ নামৰ হেৰিটো আনিছোঁ কিনি, সেইটোত পোকটোৰ পৰা নিৰাময় হৈছে। অকল গোবৰ দিছোঁ, লাও গছত গোবৰ দিছোঁ। লাও গছটো বৰ ভাল হৈছে, পৰিপূৰ্ণ হৈছে লাও গছটো। লাওবিলাকো বৰ ভাল হৈছে, খাবলৈ বৰ সোৱাদ হৈছে লাওটো। আপোনালোকে এই ভিডিঅ'টো দেখিছে, কৃষিৰ ক্ষেত্ৰত বিশেষকৈ এই ভিডিঅ'টো উপকৃত হ'ব বুলি মই ভিডিঅ'টো দিলোঁ। আৰু পৰৱৰ্তী ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।